আহকচোন আজি বনাওঁ দুপৰীয়া সাজত মাছৰ মাথাৰ সৈতে দহি কচুৰ ভাজি। মানে এইটো যে ঠাৰি খোৱা কচুটো আপোনালোকে কি বুলি কয় জনাবচোন দেই। আমাৰ ফালে এয়া দহি কচু বুলি কওঁ। আৰু এয়া ধুনীয়াকৈ মই আনি ল'লোঁ আৰু সৰু সৰুকৈ কেইডালমান কাটি ল'লোঁ আৰু লৈ পেলাই এয়া ধুনীয়াকৈ চুচখিনি অলপমান গুচাই ল'লোঁ ওপৰৰ পৰা। তাৰপিছত এয়া কাটি লৈ এয়া এফালে অকণমান কলডিলৰ লগত দি দিছোঁ আদা নহৰু পিঁয়াজ আৰু এটা শুকান জলকীয়া আৰু এয়া মাছৰ মাথাখিনি ধুনীয়াকৈ মই তেলত অকণমান ভাজি ল'লোঁ। লৈ পেলাই এয়া কাঢ়ি ল'লোঁ আৰু সেইখিনি তেলতে এতিয়া মই ধুনীয়াকৈ তাতে যি মানে মছলাখিনি তৈয়াৰ কৰিছিলোঁ পিঁয়াজ আদা নহৰু আৰু জলকীয়া সেয়াও দি দিলোঁ। দি পেলাই ইফালে জোখমতে অকণমান নিমখ অকণমান হালধি আৰু এয়া অকণমান জিৰা গুড়ি আৰু অকণমান গৰম মছলা গুড়ি, বিশেষ মছলা দিয়া নাই, অকণমান দি দিলোঁ আৰু এয়া গোটেইখিনি ভাজি বহাই দিলোঁ আৰু বহাই পেলাই এনেকৈ ঢাকনা লগাই থৈ দিম। তাৰ পৰা পানী ওলাব। ইয়াত চাওকচোন ধুনীয়াকৈ পানী ওলালে আৰু মাছৰ মাথাকেইটা দি দিলোঁ। দি পেলাই মই ইফালে আকৌ মই দালিও বহাই আছোঁ আৰু এইফালে ভাজিখন ৰেডি হৈ গ'ল। চাওকচোন খাবলৈ বৰ ধুনীয়া হৈছিলে। আজিলৈ আহিছোঁ দেই। ভাল